হেল্ল' গাইজ সকলোকে মোৰ ইউটিউব চেনেলটোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু এতিয়া মই আহিছোঁ আমাৰ পথাৰলৈ তো দেউতাই ধান কাটি আছিলে তো ময়ো চাব আহিলোঁ আৰু চাব দিব আহিলোঁ লগতে অকণমান ধান কাটো বুলিও ভাবিলোঁ তাৰপিছত এতিয়া ধান কাটিম আৰু আগতে দেউতাই কাটি আছে ধুনীয়াকৈ ধান বহুত বছৰৰ মূৰত খেতি কৰিছে তো বহুত এক্সাইটেড আৰু তাৰপিছত এইকাৰণে দেউতাকো চাহখিনি দি পেলাই মই ভাবিলোঁ অলপমান ধান কাটি দিওঁ তাৰপিছত দেউতাক কটাখিনি দেখুৱাইছোঁ আৰু ধানখিনি কেনেকুৱা হৈছে ক'বচোন আৰু দেউতাই যেনেদৰে ডাঙৰ ডাঙৰকৈ মুঠীয়া কৰি ধান কাটে যিহেতু মই নোৱাৰোঁৱে এনেকুৱাকৈ ধান কাটিব তো চেষ্টা কৰিছোঁ এডাল দুডাল যেনেকৈ পাৰিছোঁ ফাৰ্ষ্টতে তেনেকৈ কাটিছোঁ আৰু যোৱাবাৰো অলপমান কাটিছিলোঁ বাৰু কিন্তু ধান কাটি বহুত বেছি মজা আছে আৰু বহুত বেছি কষ্টও আছে আৰু এইফালে মাহঁতেও মাছ মাৰি আছে ওচৰতে তো মাছ মৰাও চাব আহিলোঁ আৰু যিখিনি চাল হৈ আছিলোঁ দেউতাই হাত তুলিলে তাই অলপ ৰৈছিলে আকৌ আইতাই অলপ খালে মই